আপুনি আবেদন কৰিব পাৰিব আপুনি যদি মেট্ৰিক পাছ কৰাৰ পাছত নপঢ়িলে তেতিয়াও কিন্তু আপুনি চাকৰি পাব কাৰণ মেট্ৰিক পাছ সকলৰ বাবেও আছে বিভিন্ন পদ আৰু বিভিন্ন পদত বৰ্তমান চাকৰি ওলাইছে চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিয়া হৈছে ৭৫,০০০তকৈ অধিক চাকৰি ৰাজ্যত এই মুহূৰ্তত আমি সবিস্তাৰে জনাব বিচাৰিম যে কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব এই চাকৰিৰ বাবে আৰু কি পদত পাব চাকৰি ৭৫,০০০ চাকৰি ওলাইছে ৰাজ্য চৰকাৰে বৃহৎ ঘোষণা কৰিছে ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছো নিবনুৱা সকলৰ বাবে মেট্ৰিক পাছ কৰা সকলেও এই চাকৰি পাব সেই বিজ্ঞাপনত উল্লেখ কৰা হৈছে মেট্ৰিক পাছ এলিজিবিলিটি তেওঁলোকৰ আৰু ৭৫,৭৬৮টা পদত চাকৰি ওলাইছে বুলি জানিব পৰা গৈছে আৰু তাৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাইছে শীঘ্ৰে আপুনি আবেদন কৰিব লাগিব আৰু অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু তাৰ বাবে আপুনি ইন্টাৰনেট এভেইলেবল যদি আছে নিজৰ ফোনটোতে আবেদন কৰিব পাৰিব ২৪ নৱেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আৰু ২৪ নৱেম্বৰৰ লগে লগে আপুনি আবেদন কৰিব পাৰিব আৰু অনলাইন যোগে এই আবেদন প্ৰক্ৰিয়া ইতিমধ্যে প্ৰক্ৰিয়াটো কেনেধৰণে কৰিব লাগিব সেয়া আমি জনাব বিচাৰিম ৮টাকৈ বিভাগত এই চাকৰি ওলাইছে আৰু ৮টা বিভাগত ৭৫,০০০তকৈ অধিক পদত আপুনি চাকৰি পাব আৰু এই চাকৰিৰ বাবে অতি সহজ প্ৰক্ৰিয়াৰে আপুনি আবেদন কৰিব পাৰিব আপোনাৰ হাতত যদি স্মাৰ্টফোনটো আছে আৰু ইন্টাৰনেট যদি এভেইলেবল তেনেহলে আপুনি নিজৰ ফোনটোতে আবেদন কৰিব পাৰিব কেৱল আপোনাক কিছু নথিপত্ৰৰ প্ৰয়োজন হ'ব বিএছএফত ওলাইছে ২৭,৮৭৫টা চাকৰি আৰু তাৰ বাবে ইতিমধ্যে বিজ্ঞাপন দিয়া হৈছে ইফালে চিআইএছএফত ওলাইছে ৮,৫৯৮টা পদত চাকৰি আৰু এই পদৰ বাবেও আপুনি আবেদন কৰিব পাৰিব সমান্তৰালকৈ চিআৰএফত ওলাইছে ২৫,৪২৭টা পদত চাকৰি আৰু তাৰ বাবেও আপুনি আবেদন কৰিব পাৰিব অনলাইন যোগে সমান্তৰালকৈ এছএছবিত ওলাইছে ৫,২৭৮টা পদত চাকৰি ইফালে আইটিবিপিত ওলাইছে ৩,০০৬টা পদত চাকৰি আৰু তাৰ বাবেও বিজ্ঞাপন অসম চৰকাৰে জাৰি কৰিছে সমান্তৰালকৈ এয়াৰএফত ওলাইছে ৪,৭৭৬টা পদত চাকৰি আৰু তাৰ বাবেও আপুনি অনলাইন আবেদন কৰিব পাৰিব আৰু সকলোবোৰ এতিয়া অনলাইন যোগে সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে ইফালে এছএছএফত ৫৮৩টা পদত চাকৰি ওলাইছে ইফালে এনআইএত ওলাইছে ২২৫টা পদত চাকৰি আৰু এনআইএত যিসকলে আবেদন কৰিব বিচাৰিছে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু সকলোবোৰ ডিটেইলছ আপুনি অনলাইনত চালে গম পাব অনলাইনত এই আবেদন প্ৰক্ৰিয়া কেনেকৈ কৰিব আমি লিংকটো এই মুহূৰ্তত দেখুৱাব বিচাৰিম সেই লিংকটোত গৈ আপুনি আবেদন কৰিব পাৰিব এই বিশেষ লিংকটো চাব www.ssc.nic.in এই বিশেষ লিংকটোত আপুনি গুগলত গৈ সাৰ্চ কৰাৰ লগে লগে আপুনি ডিটেইলছ পাব আৰু আবেদন কৰিব পাৰিব আৰু সেই ৱেবছাইটটো আপুনি ওপেন কৰাৰ লগে লগে আপোনাক যি যাৱতীয় নথিপত্ৰ আপোনাৰ যি প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া যেনেকৈ আপুনি অফলাইন যোগে কাগজত লিখে ঠিক তেনেকৈ আপুনি অনলাইনত লিখিব লাগিব সেই বিশেষ ৱেবছাইটটো লগ ইন কৰাৰ লগে লগে আপোনাৰ নিজৰ নাম ঠিকনা দিব লাগিব সমান্তৰালকৈ আধাৰ কাৰ্ড পেন কাৰ্ড ইত্যাদিৰ আপুনি ডিটেইলছ তাত দিব লাগিব সমান্তৰালকৈ বাৰ্থ চাৰ্টিফিকেট খুবেই জৰুৰী ইতিমধ্যে আমি বাৰ্থ চাৰ্টিফিকেটক লৈ বিশেষ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে এতিয়াৰ পৰা চাকৰি আবেদনৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন আৰু ই বাৰ্থ চাৰ্টিফিকেট আপুনি যদি বনাই লোৱা নাই তেনেহ'লে আজিয়ে বনাই লওক কাৰণ আপোনাৰ হাতত মাত্ৰ ৩টা দিন বাকী আছে আজি ২১ তাৰিখ হ'ল আপুনি আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব ২৪ তাৰিখৰ পৰা ২৩ তাৰিখে নিশা ১২ বজাৰ পৰাই সেই বিশেষ ৱেবছাইটটো আপুনি লগ ইন কৰিব পাৰিব আৰু তাৰ পাছতে আপুনি আবেদন কৰিব পাৰিব আৰু ৭৫,০০০ চাকৰি ওলাইছে আৰু যিসকলে মেট্ৰিক পাছ কৰাৰ পাছত নপঢ়িলে আৰু ভাবিছে যে চাকৰি তেওঁলোকে নাপায় তেওঁলোকৰ বয়স যদি ৩৫ বছৰৰ ভিতৰত আছে তেওঁলোকে কিন্তু চাকৰি পাব আৰু এই চৰকাৰী চাকৰিৰ বাবে আপুনি আবেদন কৰিব লাগিব অনলাইন যোগে আৰু ইতিমধ্যে চৰকাৰে এই কথা উল্লেখ কৰিছে বিজ্ঞাপন দিয়া হৈছে এই সন্দৰ্ভত সমান্তৰালকৈ আপুনি অনলাইনত প্ৰপত্ৰ পূৰণ কৰাৰ পাছতে চাকৰিৰ বাবে আপোনাক মাতিব আৰু সেই ইণ্টাৰভিউ পাছ কৰাৰ লগে লগে আৰু ওৱান টাইম ইণ্টাৰভিউতে এবাৰ সকলোবোৰ চাকৰি দিয়া হ'ব বুলি জানিব পৰা গৈছে আৰু বৃহৎ ঘোষণা ইতিমধ্যে চৰকাৰে কৰিছে এয়াৰত ওলাইছে ৪,৭৭৬টা পদত চাকৰি আৰু তাৰ বাবে আপুনি আবেদন কৰিব পাৰিব এছএছএফত যিসকলে যোগ্য বুলি নিজকে ভাবে তেওঁলোকে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব এনআইএত ওলাইছে ২২৫টা পদত চাকৰি এনআইএত যিসকলে চাকৰি কৰিব বিচাৰে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু অনলাইনত এই আবেদন আপুনি কৰিব পাৰিব আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে এই কথা www.ssc.nic.in লগ ইন